সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে সুপ্ৰিম কোৰ্টৰ পৰা যি NSDL সন্দৰ্ভত যি তথ্য লাভ কৰিছোঁ সেই তথ্য ভিত্তিত এটা আলোচনা কৰিব বিচাৰিছোঁ যে 2017 চনৰ ভিতৰত যিসকল NS প্ৰাৰ্থী আছিলে সম্পূৰ্ণ সেইসকল প্ৰাৰ্থী এক শুদ্ধ পথত তেখেতলোকে NSDL কৰিছিলে, কিন্তু সমসাময়িকভাৱে তেখেতলোকৰ লগতে যিসকল প্ৰাৰ্থীয়ে বিভিন্ন পইচাৰ বিনিময়তে হওক, কোনোবা প্ৰিন্সিপালৰ ভতিজাক ভাগিনীয়েকে হওক বা কোনোবা স্কুলৰ চিনাকি মানুহক ডাইচকোড দি যিসকলে NSDL কৰিছিলে তেখেতলোক সম্পূৰ্ণভাৱে এটা ভুৱা প্ৰক্ৰিয়াৰে সেই NSDLৰ সুযোগ লৈছিলে। অলৰেডি তেখেতলোকে পাছো কৰিছে বা টেট পাছো কৰিছে। এই সন্দৰ্ভত আপোনালোকে নিজে এটা চিন্তা কৰিব। 17 চনত যিসকল NS প্ৰাৰ্থীয়ে বহুত কষ্ট কৰি পাছ কৰিছে বা DLED কৰিছিলে, লগতে টেট পাছ কৰিছিল, তেখেতলোক সঁচা প্ৰাৰ্থী, কিন্তু তেখেতলোকৰ লগতে কোনোবা ভুৱা প্ৰাৰ্থী পইচাৰ বিনিময়ত গৈ DLED কৰিছিলে। তেখেতলোকে সঁচা প্ৰাৰ্থীসকলৰ সপোন সম্পূৰ্ণ ধ্বংস কৰিব গৈ আছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ তথ্যখিনি যদি শুদ্ধ বুলি ভাবে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যদি নাভাবে একো কৰিব দৰকাৰ নাই। ধন্যবাদ।